Hello everyone, welcome to my another Minivlog. এইবিলাক ফৰ্মেলিটি বাদ দিয়কে মই এতিয়া উপস্থিত হৈছোঁ হাবুঙত তো হাবুংখন বহুত বেছি ধুনীয়াকৈ সজাই পৰাই তুলিছে কাৰণ কি হৈ আছে মে ডা মেফি 31 জানুৱাৰী দিনাখনি আপোনালোকে আহক দেই ইমান ধুনীয়াকৈ সজাই তুলিছে নহয় দেখি বহুত বেছি ভাল লাগি গ'ল হাবুংখন তো এইটো হৈছে ওপেন ষ্টেজটো মেবি সিংগাৰ আহিব 31 জানুৱাৰী দিনাখনি মে ডা মেফি দিনাখন তো ইয়াতে লিখা আছে আই লাভ আৰু এইটো দেখাৰ পিছত মই আৰু ৰখি থাকিম নে জানে দেখোন মোৰ ফটো উঠাৰ চখ আছে তো গতিকে ঘপককে গৈ কি কৰিলো ফটো কেইখনমান উঠি ললো আৰু আপোনালোকে ঘপককে আহিব ফটো কেইখনমান উঠি যাবহি পাৰিলে তো এইপিনে বহুত বেছি ধুনীয়া ধুনীয়া দোকান দি থৈছে দোকানৰ বস্তুবিলাক চালো কিন্তু কিনিবলৈ পইচা নাই গতিকে এই মুখাখনকে পিন্ধি চালো অলপ তাৰপিছত তো এইফালে বিভিন্ন ধৰণৰ ৰঙীন ৰঙীন বিভিন্ন জনজাতিৰ কাপোৰ আছে যদি আপোনালোকে কিনিবলৈ মন আছে আহক কিনি লৈ যাওক মই কিন্তু কিনিবলৈ নোৱাৰিলো আৰু এইফালে চাওক কিন্তু কি বল নাজানো মানে লিৰিকি বিচাৰি চালো নিকিনিলো আৰু দিয়ক আৰু এইখন চাওক আহোমৰ হেণ্ডাং তো হাবুংখন বহুত বেছি ধুনীয়াকৈ সজাই পৰাই তুলিছে ইয়াত আহি বহুত